বকথা নেমুগুৰিৰ শিৱসাগৰৰ প্ৰাৰম্ভ অনুষ্ঠানত এজন স্বত্বাধিকাৰী আমাৰ ওচৰে পাজৰে মোক প্ৰথমতে গছৰ মুহা বিচৰা ল'ৰা এটা আহিছে বুলি মানুহে জানিছিলে এই অকল গছৰ মুহা মানে কিনো কৰিব তাৰপিছত লাহে লাহে মানুহে যেতিয়া মূৰ্তিবিলাক দেখিলে এতিয়া ওচৰৰ কোনোবা গাঁৱৰ মানুহে দেখিলেও কেতিয়াবা ভাল মানুহে আহি দি থৈ যায়হি কোনোবাই কেতিয়াবা খৰি সলনি কৰে হস্তশিল্প লগতে তেওঁৰ আৰ্ট এণ্ড ক্ৰাফ্ট আৰু অন্যান্য ধৰণৰ তেখেতে মেমেণ্টো বনায় যিটো কোম্পানীত কাম কৰিছিলোঁ সেইটো ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড আছিলে আৰু তাত গৈ মই কিছুমান দেখিলোঁ যে তেওঁলোকে বাঁহক কিমান ইম্পৰ্টেণ্ট দিয়ে এইখিনি ধৰক আৰ্ট এণ্ড ক্ৰাফ্ট বা ধৰক আমি হস্তশিল্পই কওঁ ধৰক মুহাৰ পৰা আপুনি ধৰক নানা ধৰণৰ এইখিনি বনাই আছে হয় অনলাইনত দিছিলে বা ফেচবুক বা এনেকুৱা ছ'চিয়েল মিডিয়াত দিছিলে আপোনাৰ খুব ফেমাছ হৈছিলে হয় পৰ্যটকস্থলী হিচাপেও মানুহে ভাবিছে গ্ৰাম্য পৰ্যটন যিটো চলি আছে তো সেইদিনাখনো আমাৰ বিক্ৰী বাৰ্তা বহুত ধুনীয়া গোটেই মানুহখিনি কিবা এটা লৈ গৈছে আমাৰ প্ৰাৰম্ভত হয় হয় নমস্কাৰ মই ডক্টৰ ৰাজীৱ পাঙি আপোনালোক সকলোকে অক্লান্ত মনলৈ পুনৰ স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানত এজন বিশেষ ব্যক্তিক আমি ইয়াতে পডকাষ্টত আলোচনা কৰিবলৈ আহিছোঁ তেখেত বকথা নেমুগুৰিৰ শিৱসাগৰৰ প্ৰাৰম্ভ অনুষ্ঠানত এজন স্বত্বাধিকাৰী আৰু প্ৰাৰম্ভ বিশেষভাৱে আপোনাৰ জনা যায় তেখেতৰ হস্তশিল্প লগতে তেওঁৰ আৰ্ট এণ্ড ক্ৰাফ্ট আৰু অন্যান্য ধৰণৰ তেখেতে মেমেণ্টো বনায় সেইখিনিৰ বাবে তেখেত বিশেষভাৱে আমাৰ সকলোৰে জনাজাত আজিৰ অনুষ্ঠানত পংকজ ৰাইডঙীয়া দেৱক আমি স্বাগতম জনাইছোঁ আপোনাক আজি অনুষ্ঠানত স্বাগতম জনাইছোঁ নমস্কাৰ হয় প্ৰথমে মই আপোনাক এই অনুষ্ঠানত সময় দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা আপোনালৈ বহুত কৃতজ্ঞতা আপোনালোকে মানে গম পালে মোৰ বিষয়ে মই যিহেতু ইমান হেৰি নহয় তথাপিতো মোক যে কিবা এটা উপযোগ্য আপোনাৰ অনুষ্ঠানটোৰ কাৰণে উপযোগ্য বুলি ভাবিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক ধন্যবাদ আজিৰ অনুষ্ঠানত মই আপোনাৰ সেই যিখিনি কাম কৰি আছে সেই কামখিনিৰ বিষয়ে অলপ মই আপোনাৰ পৰা জানিব খুজিম আপুনি সেইখিনি কৰি পেলাই সমাজত এটা প্ৰতিষ্ঠিত এটা নাম হৈ গৈছে আজি প্ৰাৰম্ভ এটা প্ৰতিষ্ঠিত এটা অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ আপুনি আঁত ধৰিছিলে পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব খুজিছোঁ যে এই প্ৰাৰম্ভ অনুষ্ঠানটো কেনেকৈ আৰম্ভ কৰিছিলে অকণমান অতীতলৈ আমি ঘূৰি যাব লাগিব হয় এই তাৰ লগতে মানে মোৰ সেই শিক্ষানুষ্ঠানটো অলপ আভাস পাই যাব তাৰ পৰা আৰম্ভ কৰিলে বহুতখিনি হেৰি হৈ যাব সৰুৰ পৰাই ছবি অঁকাৰ প্ৰতি ধাউতি আছিলে সেই সূত্ৰে মই মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰি আমাৰ নৰ্থ ইষ্টত তেতিয়া এখন কলেজ আছিলে যিখন কলেজ আৰ্ট এণ্ড ক্ৰাফ্টৰ কাৰণে এখন কলেজ আছিলে স্বীকৃতি দিয়া আৰু তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব পাৰে সেইখন বৰ্তমান বশিষ্ঠ মন্দিৰত আছে কলেজখনৰ নাম আছিলে চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয় চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয় সেই নৰ্থ ইষ্টত এখনেই আছিলে সেই মহাবিদ্যালয়খনত শিক্ষা মানে পাঠদানবিলাক এনেকুৱা ধৰণৰ আছিলে ছাবজেক্টবিলাক পেইণ্টিং স্কাল্পচাৰ এপ্লাইড আৰ্ট গ্ৰাফিক ডিজাইন এনেধৰণৰ কিছুমান ছাবজেক্ট আছিলে মোৰ যিটো বিষয় আছিলে বা ছাবজেক্ট আছিলে মই স্কাল্পচাৰ ডিপাৰ্টমেণ্ট যিটোত মূৰ্তি বনাই বেছি স্কাল্পচাৰ তাৰ পৰা মই গ্ৰেজুৱেশ্যন লাভ কৰি মই বাহিৰত আকৌ উচ্চ শিক্ষাৰ কাৰণে গ'লোঁ উচ্চ শিক্ষাত গৈ পিনে মই জোতা কেনেকৈ বনাব লাগে সেই বিষয়ে অধ্যয়ন কৰিলোঁ বা সেই বিষয়ে এটা ডিপ্ল'মাৰ ডিগ্ৰী ল'লোঁ তাৰপিছত মই চাকৰি সূত্ৰে তেনেকৈ চাকৰিত জইন কৰিলোঁ কিন্তু কিছুদিন জইন কৰাৰ পাছতে তেতিয়া মানে ভাৰতবৰ্ষত নতুনকৈ এটা ইণ্ডাষ্ট্ৰি বহুত গ্ৰ' কৰিছিলে সেই ইণ্ডাষ্ট্ৰিটো হৈছে ৰিটেইল ইণ্ডাষ্ট্ৰি তো ৰিটেইল ইণ্ডাষ্ট্ৰিত আমাৰ দৰে কিছুমান অকণমান মানে যিবিলাক মানুহে ক্ৰিয়েটিভিটি কাম কৰে বা ফাইন আৰ্টছৰ বেকগ্ৰাউণ্ড থাকে তেওঁলোকক তেনেকুৱা ল'ৰা কিছুমান তেওঁলোকে হায়াৰ কৰিছিলে সেই সূত্ৰে মই ৰিটেইলত যোগদান দিবলগীয়া হ'ল 2 বছৰমান জোতা ডিজাইন বনোৱাৰ পিছত সেই যেতিয়া ৰিটেইলত যোগদান দিলোঁ সেই ৰিটেইলত যোগদান কৰোঁতে তাত মানে কামবিলাক এনেকুৱা ধৰিছিলে এখন ষ্ট'ৰ বা এটা মল কেনেকৈ সজাব লাগে আচ্ছা মানে কামখিনি বহুত ৰিলেটিভ আছিলে আৰু মই যিখিনি পঢ়ি শুনিছিলোঁ আমাৰ যেতিয়া গ্ৰেজুৱেশ্যন কৰোঁতে ইনষ্টলেশ্যন আৰ্ট বুলি এটা ছাবজেক্ট আছিলে সেই তাৰ লগত মিলিছিলে অলপ ইয়াত মানে সেই ৰিটেইল ডিজাইনিঙত অকণমান হেৰি হয় আপোনাৰ অকণমান মানে 30% গ্ৰাফিক ডিজাইন থাকে 50% মান আপোনাৰ ইণ্টেৰিয়ৰ ডিজাইন থাকে এই গোটেইখিনি কাম মই ৰিটেইল ডিজাইনত কৰিবলগীয়া হৈছিলে আৰু এই মোৰ জবটোৰ নাম আছিলে ভিজুৱেল মাৰ্চেণ্ডাইজাৰ তাৰপিছত সেই চাকৰিটোকে মই কমেও 12 বছৰমান কৰিলোঁ আৰু সৌভাগ্যবশতে বা মই অলপ এলেহুৱা বুলিও ক'ব পাৰি কেতিয়াবা মই একেটা চাকৰিতে বহুত বছৰ কাম কৰিলোঁ এনেই নৰ্মেলি কিছুমান ল'ৰাই মানে চাকৰিটো চেঞ্জ কৰি থাকে শ্বিফ্ট কৰি থাকিলে অলপ চেলাৰী ইনক্ৰিমেণ্ট বাঢ়ে কিন্তু মোৰ এটা ভাগ্য ভাল কি মই চাকৰিটো এয়াৰ নাছিলোঁ
মোক মানে বৰ বিশেষ কিবা এটা নালাগিছিলে, বেছি পইচা বুলি নকওঁ বাৰু, বৰ বেছি মানে এটা ষ্টেবল লাইফ লাগিছিলে, যিটোত লাগে অকণমান শান্তি থাকে। আৰু সেই তেনেকৈ থাকোঁতে কিন্তু সেই যিটো কোম্পানীত কাম কৰিছিলোঁ সেইটো ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড আছিলে, অৰবিন ব্ৰেণ্ডছ বুলি কয়। অৰবিন এনেই সিহঁতি বেচিকেলি ফ্ৰম গুজৰাটৰ হয়। কালিৰ পাছত তেওঁলোকে ৰিটেইললৈ আহিলে, তাত বিভিন্ন ধৰণৰ সিহঁতি অৰবিনছে ব্ৰেণ্ড কিছুমান বনায়। সেই ব্ৰেণ্ডবিলাকক যদি উদাহৰণস্বৰূপে ক'ব পাৰে US পলো, ফ্লাইং মেচিন, ইধাৰি এনেকুৱা কিছুমান ব্ৰেণ্ড বনায়। সেইবোৰতো খুব ফেমাছ। সেই ব্ৰেণ্ডবিলাকৰ ষ্ট'ৰবিলাকৰ ডিজাইনবিলাক মই কৰিছিলোঁ। তাৰপিছত সিহঁতি কি কৰে, প্ৰত্যেক বছৰে এবাৰ মানে ইনক্ৰিমেণ্টটো হওক নহওক কিন্তু এবছৰ বাহিৰত, ভাৰতৰ বাহিৰত ফুৰাবলৈ লৈ যায়। ফৰেন ট্ৰিপ এটা দিয়ে। সেইহতে মই মানে কমেও 7-8খনমান কাণ্ট্ৰিত যাবলৈ সুবিধা পালোঁ। আৰু সেই যাবলৈ পাওঁতে তাত গৈ মই কিছুমান দেখিলোঁ যে তেওঁলোকে বাঁহক কিমান ইম্পৰ্টেণ্ট দিয়ে বা গছৰ মুঢ়া কিমান ইম্পৰ্টেণ্ট দিয়ে। তেতিয়া মই মানে নতুনকৈ শিকিলোঁ। বা অৰ্কিড আৰু এটা প্লেন দেখিলোঁ, এয়াৰ প্লেন বুলি কয়, যিটো বতাহতে এটা ফুল থাকে, এয়াৰ প্লেনছ। মই আপোনাৰ ছিংগাপুৰ, মৰিচাছ তেওঁলোকৰ তাত দেখিলোঁ যে বহুত ধৰণৰ তেনেকুৱা। আৰু স্কাল্পচাৰবিলাক আমি যিহেতু মই স্কাল্পচাৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট আছিলোঁ, আমি কি কৰোঁ, গছ এজোপা এটা কুণ্ডা এটা লৈ তাত কাটি উলিয়াওঁ। কিন্তু প্ৰথম মই উপলব্ধি কৰিলোঁ যেতিয়া বাহিৰত গ'লোঁ, সিহঁতি এটা গছৰ মুঢ়াতে অলৰেডি বস্তুখিনি থাকেই ধৰক, তাতে কিবা এটা বনাই ধৰক। আৰু সেই মুঢ়াটো মানে বৈশিষ্ট্যটো বহুত বেছি, বহুত মানে শক্তিশালী থাকে মুঢ়াবিলাক। তো তেনেকৈ অকণমান মোৰ মনতে সেইবিলাক কথা সোমালে। লাহে লাহে যেতিয়া প্ৰথম লকডাউনটোত আমি ঘৰতে সোমাই থাকিবলগীয়া হ'ল, তেতিয়া মই ঘৰতে আৰ্ট কৰিলোঁ, পেইণ্টিং কৰিলোঁ। ছেকেণ্ড লকডাউনটোত আমি আৰম্ভ কৰিলোঁ তাতে বেংগলোৰতে পাৰম নামৰ এটা মানে সৰু ফেচবুকত এটা ব্ৰেণ্ড আমি কৰিলোঁ। আৰু সেই ব্ৰেণ্ডটোত আমি তাতে লোকেল মানুহৰ হতুৱাই কিবা বস্তু বনাওঁ আৰু ফেচবুকত দি দিওঁ। মানুহে বহুত সমাদৰ কৰিলে। তেনেকৈ যেতিয়া দ্বিতীয় লকডাউনটো ভাবিলোঁ আৰু কিমান বছৰ চাকৰি কৰিম, যদি যাওঁ এতিয়াই যাব লাগিব, নহ'লে ইয়াৰ পৰা যাব নোৱাৰিম, কিয় ল'ৰা ডাঙৰ হৈ আহিছে। তো আমি সেই ছেকেণ্ড লকডাউনটোত ডিচিশ্যন ল'লোঁ আমি ঘৰলৈ যাওঁ। কিন্তু ঘৰলৈ অহা আগতে আমি কিছুমান প্লেন কৰিছিলোঁ, যেনেকৈ আমি জানো যে আমাৰ এই বাঁহৰ শিল্পটো আমাৰ এইখিনি জেগাত বিশেষকৈ বকতাত বহুত আপোনাৰ শক্তিশালী। মানে গোটেই আমি এইটো এটা পুৰণা 100 বছৰ পুৰণা এটা শিল্প বা 200 বছৰ পুৰণা যিটো বাঁহৰ আমাৰ বকতা অঞ্চলত বনায়, উদাহৰণস্বৰূপে পাচি, খৰাহী এইবিলাক। তো সেই শিল্পটোকো যদি আমি কিবা এটা নতুন মাত্ৰা দি অসমৰ যিকোনো ঠাইত বা ভাৰতৰ যিকোনো ঠাইত আমি মানে তাক আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ বা পঠিয়াব পাৰোঁ, তো তেনেকৈ মানে মনলৈ আহিলে। আৰু এটা মনলৈ আহিলে, আপোনাৰ তাত যেতিয়া আমি এপাৰ্টমেণ্টবিলাকত থাকোঁ বা আমি যেতিয়া কোম্পানীবিলাকত চাকৰি কৰোঁ, তেতিয়া তাৰ বেছিভাগ ল'ৰা ছিকিউৰিটি গাৰ্ড আমাৰ অসমীয়া, আমাৰ এইটো অসমৰ বেছিভাগ বেংগলোৰত। তেতিয়া মই ভাবিলোঁ আমাৰ ইমান ধুনীয়া এটা পুৰণা শিল্প আছে, বাঁহৰ যিটো শিল্প, বাঁহ যিহেতু বাকী ক'তো নাই, আমাৰ শিৱসাগৰ জিলা অসমৰ বাহিৰে বাকী বাঁহৰতো ইমান উভৈনদী নাই। তো সেই শিল্পটো আমি হেৰাই যাবলৈ দি আমি মানে আমাৰ যিখিনি আমি বস্তু বনাওঁ সেইখিনি উচিত মূল্য নোপোৱাৰ কাৰণে আমাৰ ল'ৰাবিলাক বাহিৰলৈ যাব লগা হয়। তো তেনেকৈ মই ভাবি তেনেকৈ কেইবাটা কথা ভাবি আমাৰ পাৰমটো জন্ম হৈছিলে। আৰু আজি প্ৰায় 4 বছৰমানৰ আগতে আমি এই পাৰমটো জন্ম দিয়া হ'ল। 4 বছৰ আগত, নহয় জানো? হয়, ঠিক আছে। আপুনি কৈছিলে যে ছবি অঁকাৰ আপোনাৰ খুব এটা আছিলে, আগৰ পৰাই আপোনাৰ এটা হবি আছিলে। সাধাৰণতে এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ এটা ক্ৰিয়েটিভ মাইণ্ড লাগে, নহয় জানো? আপোনাৰ চাগে সেই ক্ৰিয়েটিভ মাইণ্ডটো সৰু বয়সৰ পৰাই অলপ চাগে আৰম্ভ হৈছিলে। হয় চাগে। মানে এনেই স্কুলত ক্লাছেছ আছে হ'লেও ধৰক মই ছবিটো শিক্ষকে যেতিয়া পঢ়াই থাকে মই ছবিখনতে আঁকিবি কৰি থাকোঁ। আৰু পঢ়াত বেছি মন নাহে, মই এনেই খেলি ভাল পাইছিলোঁ। পঢ়াত ধৰ মানে ধৈৰ্য ধৰি পঢ়ি থাকিব নোৱাৰিছিলোঁ। তেতিয়া এই ছবিটোৰ প্ৰতি অলপ ধাউতিটো বেছি আছিলে। মানে সেইটোৱে মানুহৰ ইণ্টাৰেষ্টটো তেনেকেই গেইন হয়। ইভেন মই ক্লাছ 6-7ত থাকোঁতে ইয়াৰ পৰা চেপনলৈকে চাইকেল লৈ গৈ চেপনত চাইকেল থৈ মৰাণত মই কৰিছিলোঁ, আৰ্ট শিকিছিলোঁ। তেখেত এজন আমাৰ ছাৰ এজন আছিলে অনুজ দুৱৰা, তেখেতো সেইখন কলেজৰ বহুত পুৰণা ষ্টুডেণ্ট আছিলে, অনুজ দুৱৰা বুলি কয়। তেখেতো খুব প্ৰসিদ্ধ হয়, তেখেতৰ তত্বাৱধানতে মই স্কুলীয়া জীৱনত আৰ্ট শিকিছিলোঁ। মানে সেইখিনি হয়তো চাগে আপোনাক এই কামখিনি কৰাত অলপ হ'লেও সহায় কৰিছে, কাৰণ এটা ইন'ভেটিভ মাইণ্ড বা ক্ৰিয়েটিভ মাইণ্ডটো সাধাৰণতে আমাৰ সৰু বয়সৰ পৰাই ডেভেলপ হয় বুলি কয়। হয়, ঠিকেই। এতিয়া ধৰক আপোনাৰ এই যিটো আৰম্ভণিৰ যাত্ৰাটো, সেইটো চাগে অলপ আৰম্ভণিতে চাগে অকণমান এটা ষ্ট্ৰাগল এটা আছিলে। ষ্ট্ৰাগল যথেষ্টখিনিয়ে হৈছে। এইটো এটা নতুন বস্তু মানুহে আদৰিবলৈ বা এইটো অকণমান অনিশ্চয়তাৰ মাজত আছিলে। কাৰণ আপুনি বেংগলোৰৰ পৰা চাকৰি এৰি পেলাই ঘৰলৈ উভতি আহিছে।
আৰু মানে একদম জিৰ' পৰা আৰম্ভ কৰিছোঁ 3 বছৰ আগত একোৱে নাছিলে এবছৰমানৰ পইচা চব যিখিনি সাঁচিছিলোঁ প্ৰায় শেষ হৈ গ'ল তাতে ঘৰুৱাও কিবা কিবি মানে থাকে সেইবিলাকতো খৰচ কৰি প্ৰায় এবছৰমানত মই যিখিনি সাঁচতীয়া ধন প্ৰায় শেষ হৈ গৈছিলে আকৌ নেক্সট বছৰ লাহে লাহে আচলতে ভগৱানৰ কৃপা বুলি ক'ব পাৰি আৰু বস্তুটো মই কেনেকুৱা লাগে বস্তুটো গাঁৱত হ'ল যে গাঁৱত মানুহৰ ইচ্ছুকতাটো বেছি বাঢ়িলে আৰু মানুহে সমাদৰটো বেছি দিলে হয়তো একেটা বস্তুকে মই যদি চিটিত কৰিলোঁ হয় তেতিয়া চাগে ইমান সমাদৰ নাপালোঁ হয় চাগে মানে আপোনাৰ ধৰক গাঁও অঞ্চলত এইখিনি আৰম্ভ কৰাৰ কাৰণে গাঁৱৰ মানুহেও আপোনাক সহায় কৰিলে গাঁৱৰ মানুহবিলাকে সহায় কৰিলে আৰু এই অকণমান মুকলি পৰিৱেশটো আমাৰ আপুনি দেখিছে অলপ ভাল দূৰৰ পৰা মানুহ আহে এই পৰিৱেশটো ল'বলৈ সেই পৰিৱেশটো আচলতে এটা এনেকুৱা ধৰণৰ পৰিৱেশটো চবতে পোৱা নাযায় হয় আপুনি যেতিয়া ষ্টাৰ্ট কৰিলে এই মমেণ্টামটো পোৱাৰ পিছত আপুনি কিমান বছৰৰ পিছত অকণমান ধৰক আপুনি ভাবিছে অকণমান সফলতা আপোনাৰ মানে ধৰক এতিয়ালৈকে ধৰক তেনেকৈ সফলতা বুলি ক'ব পৰা নাই কিন্তু এটাই সফলতা এতিয়া আমাৰ লগত 15জন ল'ৰাই কাম কৰে তো 15টা ফেমিলি ধৰ চলি আছে সেইটোৱে সফলতা আৰু বিশেষ ধৰ মই কিবা এটা আৰ্জিছোঁ সেইটো নহয় আৰু এটা সফলতা মানুহে ধৰক ভাল পাইছে কাম আপোনাৰ কামটো ভাল পাইছে মানুহে চিনি পাইছে আপুনি যদি মোক পোনপটীয়াকৈ সফলতা বুলি কয় এই দুটাই 15টা ফেমিলি চলি আছে আৰু মোক কামখিনি মানুহে ভাল পাইছে ঠিক আপোনাৰ কৰ্মৰাজিক চবে সঁহাৰি জনাইছে এতিয়া আপুনি যে এই যিখিনি ধৰক আৰ্ট এণ্ড ক্ৰাফ্ট বা ধৰক আমি হস্তশিল্পই কওঁ বা কাঠৰ পৰা ধৰক বা কাঠৰ মুঢ়াৰ পৰা আপুনি ধৰক নানা ধৰণৰ এইখিনি বনাই আছে এই বস্তুখিনি আপুনি কেনেকৈ গোটাই বা ক'ত পায় আপুনি ইয়াতে ধৰ আমাৰ ওচৰে পাজৰে মোক প্ৰথমতে গছৰ মুঢ়া বিচৰা ল'ৰা এটা আহিছে বুলিয়ে মানুহে জানিছিলে সি অকল গছৰ মুঢ়া মানে কিনো কৰিব তাৰপিছত লাহে লাহে মানুহে যেতিয়া মূৰ্তিবিলাক দেখিলে এতিয়া ওচৰৰ কোনোবা গাঁৱৰ মানুহে দেখিলেও কেতিয়াবা ভাল মানুহে আহি দি থৈ যায়হি কোনোবাই কেতিয়াবা খৰি সলনি কৰে আৰু সেই মুঢ়াটো কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকটো মুঢ়াই ভাল সেইটো মানে কিছুমান বৈশিষ্ট্য থাকিব লাগিব কাঠটো যাতে বহুত টান হয় যেনেকৈ সোণাৰু কঁঠাল এনেকুৱা ধৰণৰ টান ষ্ট্ৰং কাঠবিলাক ভাল হয় এই ওচৰে পাজৰে যথেষ্টখিনি কালেক্ট কৰোঁ তাৰপিছত ইয়াৰ আগত আমাৰ শিৱসাগৰ আমাক DC অফিচৰ পৰা আমাক বহুত সহায় মানে পইচা পাতিৰ ক্ষেত্ৰত নহয় কিন্তু মেণ্টেলিটি বা উৎসাহ বহুত দিলে তেওঁলোকে আদিত্য ছাৰ আছিলে আকৌ বিতুপন নিয়োগ আছিলে বিতুপন নিয়োগ ছাৰে আজিও আমাক খবৰ খাতি লয় এই তেখেতে ধেমাজি কোনোবা এটা জেগাত এইখিনি মুঢ়া পালে সেই মুঢ়াখিনি আমাক যুগুতাই দিলে তেনেকৈ বহুত মানুহৰ অৰিহণা আছে নিশ্চয় মই আপোনাৰ পৰা জানিব খুজিছোঁ যে আপুনি ইমানখিনি ধৰক অন্যান্য ধৰণৰ হেৰি বনাইছে ধৰক যিখিনি ক্ৰিয়েটিভ আৰ্টছ তাৰে ভিতৰত আপোনাৰ মতে সকলোতকৈ আপোনাৰ বেছি সময় বা কষ্ট বা সকলোতকৈ কঠিন আপোনাৰ কোনটো লাগিছিলে ধৰক তেনেকুৱা ধৰক শিল্প ক্ষেত্ৰত তেনেকুৱা হেৰি নাই যে এইটো শিল্পই অকণমান ইজি বা এইটোৱে কম যেনেকৈ এই গান গোৱাজনো চাগে ক'ব এইটো গানে বৰ ভাল বা এইটো গানে শুনি পেলাই লাগে যে খুব সহজ গান কিন্তু সেইটো বনোৱাজনহে গম পাই যে আচলতে কিমান কষ্ট তেনেকুৱাই হয় এইটো শিল্পই খালি এনেকুৱা হ'ব পাৰে যে এই কামটো মোক খুব ভাল লাগিছে তাৰ মাজতে চিলেক্টিভ মোৰ কিছুমান কাম থাকিব পাৰে আৰু যদি আপুনি হেৰি বুলি ভাবে যে বিজনেছৰ ফালৰ পৰা যদি সুধে যে কোনেকুৱা ধৰণৰ বস্তু বোলে বেছিকৈ বিক্ৰী হৈছে বা আপোনালোকৰ বিকিবলৈ টান তেনেকুৱা হৈছে সেই টেকনিকেলি ফালৰ পৰা চাবলৈ গ'লে আমাৰ যেনেকৈ বাঁহ বেতৰ কামটো আমি অকণমান পিছ পৰি আছো আমাৰ ওচৰত তেনেকৈ উচ্চ মানদণ্ড হেৰি নাই মেচিনেৰী নাই আৰু সেই টাইমটো অলপ দীঘলীয়া লয় বাঁহটো মানে প্ৰচেছিং কৰোঁতে বহুত সময় যায় সেই তেনেকুৱা কথা আৰু যেনেকৈ কাঠত অকণমান সোনকালে হয় বাঁহত অকণমান তাৰ হেৰিবিলাক টেকনিকেল দিশত অকণমান অসুবিধা হয় আৰু এটা প্ৰব্লেম আহে আমি ধৰ 10টা ল'ৰাই কিবা এটা বনাইছোঁ পাচি এটাকে হয় গোটেই 10টা ধৰ ছেম হ'বলৈ অলপ দিগদাৰ হয় শ্বেপবিলাক ইটো গাঁথনি বেলেগ সিটো ল'ৰা অলপ গাঁথনিবিলাক সেই তেনেকৈ চিমিলাৰ বস্তু বনাবলৈ অলপ দিগদাৰ হয় এতিয়া আপুনি মেচিনেৰিজৰ কথা ক'লে এইখিনি কাম কৰিবলৈ আপোনাৰ ধৰক কেনেকুৱা ধৰণৰ মেচিনেৰী বিশেষভাৱে প্ৰয়োজন হয় যদি আমাৰ এতিয়া প্ৰাৰম্ভ আমি যিখিনি মেচিনাৰী ব্যৱহাৰ কৰিছোঁ হেণ্ড টুলছ বুলি কয় যিখিনি সৰু সুৰা যিখিনি মেচিন আমি হাতে চলাব পৰা সেই গোটেইখিনি আমাৰ ওচৰত আছে কিন্তু আজিকালি ধৰ উচ্চ মানদণ্ড কিছুমান মেচিনাৰী আহিলে যেনেকৈ আপোনাৰ কম্পিউটাৰত আপুনি ফাইলটো বনাই আপুনি মেচিনেদি কাটি দিয়ে তেনেকুৱা কিছুমান আহিলে কিন্তু তাৰ লগতো আমি খাপ খাব লাগিব যিহেতু হাতে কৰা কামটো মানুহে বেছি ভাল পায় মেচিনে মানে সেই ছাডেনলি চেঞ্জ কৰিব নোৱাৰে এতিয়া আমি কিবা এটা কাম কৰিলে কিবা মোৰ স্কাল্পচাৰ এটা বা কিবা পেইণ্টিং এখন বনালোঁ আমি সেই বনাই নোহোৱা পৰ্যন্ত আমি কিবা এটা চেঞ্জ কৰোঁ কিবা এটা থৈ দিওঁ কিবা এটা কাটি দিওঁ সেই বস্তুটো ধৰক কম্পিউটাৰত অকণমান দিগদাৰ হ'ব পাৰে আৰু ধৰক কিছুমান মেচিনাৰী আজিকালি মাৰ্কেটত এভেইলেবল আছে বাঁহ বেতৰ কাৰণে যি নেকি কামটো বহুত সোনকাল কৰে সেইখিনি কিন্তু আমাক দৰকাৰ হয় প্ৰয়োজন হয়
আৰু এই যিটো আপোনাৰ প্ৰাৰম্ভৰ যাত্ৰাটোত সেইটো ধৰক আপোনাৰ পৰিয়ালৰো যথেষ্ট আপোনাৰ অৰিহণা আছে আপোনাৰ পৰিবাৰ হয়তো চাগে আপোনাক বহুতখিনি আপোনাক সহায় বা সাহস দিছে সেইখিনি বিষয়ে আপুনি অলপ আমাৰ ৰাইজক জনাব পাৰিব নেকি আমাৰ গোটেই পৰিয়ালটোৱে আৰু মা দেউতাৰ পৰা আৰম্ভ কৰি মোৰ ভাইটিৰ পৰা আৰম্ভ কৰি আৰু আমাৰ পৰিবাৰ সকলোখিনি মোক সহায় কৰিছে আৰু পৰিবাৰ প্ৰায় মানে বিজনেছৰ তাই গুৰি ধৰিতা বুলি ক'ব পাৰি তাই গোটেই ল'ৰাখিনিক চাবলগীয়া হয় অৰ্ডাৰবিলাক তাই চাবলগীয়া হয় আৰু মানুহক ধৰক কিছুমান মানুহৰ যদি পইচা পাতি কিবা লেনদেন থাকে তেওঁৱে কোঅৰ্ডিনেট কৰে তেতিয়া মই দিনত ধৰ এই ল'ৰাখিনিৰ লগত কিবা এটা সৃষ্টি কৰিবলৈ সময় পাওঁ তো গোটেইখিনি তাই যিমান দিন পাৰে চাই আছে ভৱিষ্যতে আমি ভাবিব লাগিব আৰু সেইখিনি আপোনাক বহুতখিনি সহায় কৰিছে নহয় জানো এই কিছুদিন আগত আপোনাৰ কিছুমান আপুনি অনলাইনত দিছিলে বা ফেচবুক বা এনেকুৱা ছ'চিয়েল মিডিয়াত দিছিলে আপোনাৰ খুব ফেমাছ হৈছিলে আপোনাৰ সেই সৃষ্টিখিনিৰ ভিতৰত কোনখিনি বেছিকৈ ফেমাছ হৈছিলে আপোনাৰ মানে জুবিন দা ঢুকুৱা আগতেই আমাৰ এখন আছিলে এই ভূপেন হাজৰিকা আমি দুটামান পৰ্ট্ৰেট বনাইছিলোঁ তো সেই পৰ্ট্ৰেটটো আমাৰ CMO ছাৰ অফিচৰ পৰাও আমাক শুভেচ্ছা দিছিলে এখন পুৰণা নাৱত কাটি বনাইছিলোঁ পুৰণা নাৱত তাৰপিছত আমি বুদ্ধ কেইজনমান বনালোঁ যিটো এনেকুৱা গছৰ মুহাত সেই গছৰ মুহাত বনোৱা বুদ্ধ কেইজন কেইবাজনো অলৰেডি বিক্ৰী হৈ গ'ল আৰু যিকেইজন থাকিলে সেইকেইজনকো বহুত মানুহে ভাল পাইছে তাৰপিছত ঠিক দুদিনমানৰ পিছতে এইখিনি হৈ থাকোঁতে আমাৰ হিয়াৰ মতো জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হ'ল আৰু তেতিয়া সেই জুবিন দাৰ প্ৰথম আমি আচলতে শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি অনুষ্ঠান এটা কৰিছোঁ তেতিয়া জুবিন দাৰ এটা কাঠত বনাবলৈ চেষ্টা কৰিছিলোঁ তো তাৰপিছত আৰু সেইকেইটা যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ তেতিয়াই আমাক মানে গোটেই বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰী বৰপেটা শদিয়া সকলোৰ পৰা আমালৈ শুভেচ্ছা আহিলে আৰু বহুতে আমি বনাই দিবলৈ আমাক মানে হেৰি কৰিলে অনুৰোধ কৰিলে তাৰপিছত আমি তেনেকৈ বহুতক কুৰিয়াকৈ পঠিয়ালোঁ মঙলদৈ ধেমাজি ডিগবৈ তেনেকৈ বহুত আৰু গোটেই ভিডিঅ'টো গোটেই অসমৰ মানুহে চালে আপুনি যিখিনি কৰিলে সেইখিনিয়ে মানুহক ঠাঁচ এটা বহাই থৈছে আৰু মানুহে ধৰক এটুকুৰা নিবিজক জুবিন দা প্ৰকৃতিপ্ৰেমী আছিলে প্ৰকৃতিৰ লগত খাপ খোৱা আৰু আমি যিটো কাঠত বা যিটো হেৰিয়াত প্ৰতিমূৰ্তিটো বনালোঁ এটুকুৰা পেলনীয়া কাঠত বনাইছিলোঁ ধৰক মুহা কাটি গছৰ মুহাৰ পৰা গছ কাটিবলগীয়া হোৱা নাই পুৰণীয়া কাঠ একুৱাৰ ওপৰত বনালোঁ সেইটো চাগে মানুহে ভাল পালে আৰু তাৰ সেই যিখিনি মানে তাতে আমি জুবিন দা প্ৰকৃতিৰ লগত কিছুমান খাপ খুৱাইলোঁ যেনেকৈ কোনোবা এটা চেপত যদি আপোনাৰ পাত এখিলা ওলাইছে সেই পাতখিলা আমি চাহপাতৰ লগত তুলনা কৰিলোঁ কোনোবা এটা অংশ যদি গড়টো হৈছে গড়টোৰ লগত আমি তাক কম্পেয়াৰ কৰিলোঁ আৰু আমাৰ বিহু চিহুবিলাকো সোমোৱাই দিলোঁ জুবিন গাৰ্গৰ লগত পেইণ্টিংবিলাকত মানুহে আদৰি ল'লে তেনেকৈ এইখিনি যে আপুনি কৰে যে আপোনাৰ ধৰক যিখিনি আপোনাৰ এই যিটো আপোনাৰ ইন'ভেটিভ আইডিয়া বা ধৰক এইখিনি যিটো ফাইন আৰ্টছৰ আপুনি কথা ক'লে সেইখিনি ধৰক আপুনি ক'ৰবাত নহয় কিবা এটাতো আপোনাক ইনস্পায়াৰ কৰে আপোনাৰ সেই ইনস্পিৰেশ্যনটো কেনেকৈ বা ক'ৰ পৰা আহে এই ইনস্পিৰেশ্যনটো সৰুৰ পৰাই ধৰক অলপ প্ৰকৃতিৰ প্ৰতি ধৰক ভাল সৰুতে ধৰক এইবিলাক ধেনুকা এইবিলাক বনাইছিলোঁ তেনেকৈ দা কটা এইবিলাক বনাইছিলোঁ আৰু এতিয়া যিহেতু আপোনাৰ হেৰি আৰু সদায় যেতিয়া এইটো অলপ অনুশীলন টাইপৰ হয় যেনেকৈ সুৰৰ অনুশীলন কৰে মানুহে আমিও ধৰক তেনেকৈ নতুন নতুন সদায় মানে ইখনতকৈ সিখন কিবা এটা আমি দিব পাৰোঁ নেকি মেছেজ এটা দিব পাৰোঁ নেকি সেই তেনেকৈ আমি চেষ্টা কৰিছোঁ যিহেতু এতিয়া আমি এইটো এটা মোৰ পেচা আৰু চব হৈছে আৰু মানে এটা মোৰ হবিও হ'ল পেচাও হ'ল আৰ্থিক উপাৰ্জনো হ'ল তো দেহ মন চব দি দিছোঁ আৰু ঠিকে এনেকুৱা কোনোবা ব্যক্তি আছে নি যোনে আপোনাক মানে সেইখিনি কৰাত আপোনাক অলপ হ'লেও অনুপ্ৰেৰণা যোগায় বা আপুনি কাৰোবাক গুৰু হিচাপে মানে নেকি যিয়ে আপোনাক ধৰক এতিয়াও অলপ হ'লেও আপোনাক অকণমান গাইডেঞ্চ এটা দি থাকে তেনেকুৱা গুৰু বুলি তেনেকুৱা নাই কিন্তু চবকে মই শিক্ষাগুৰুসকলক শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ বলতে মই যিখিনি জ্ঞান পালোঁ বা এটা ভাস্কৰ্য কেনেকৈ বনাই গম পালোঁ মোৰ সেই মানে আপোনাৰ স্কুলত থাকোঁতে সেই আৰ্ট শিক্ষকজনৰ অনুজোৱা ছাৰৰ পৰা আৰম্ভ কৰি কলেজৰ শিক্ষক গুৰু সকলোকে মোৰ সন্মান আছে আৰু সকলোৱে মোৰ গুৰু হয় তেনেকৈ পাৰ্টিকুলাৰ এজন বুলি ক'বলৈ অলপ দিগদাৰ হয় ঠিকে এতিয়া মই আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিছোঁ ধৰক আপুনি যে এই যিটো যাত্ৰা সেই যাত্ৰাৰ সময়ত ধৰক চৰকাৰীভাৱে আপোনাক সহায় বা এনেকুৱা কিবা সহযোগিতা চৰকাৰীভাৱে এতিয়ালৈকে মই বিশেষ একো সুবিধা পোৱা নাই বা মই তেনেকৈ চৰকাৰক অনুৰোধো কৰিবগৈ পৰা নাই আবেদনো তেনেকৈ কৰিব পৰা নাই তাৰ কাৰণে ধৰক অকণমান মই আৰু
অলপ মোৰ মানে কামতো অলপ ক্ষতি হয় মই যদি সেই চৰকাৰী কামে কাজে ঘূৰি ফুৰোঁ যিহেতু এখন এপ্লিকেশ্যন দিয়ে আকৌ এখন এপ্লিকেশ্যন দিব লাগিব সেই মানসিকতাটো মোৰ অলপ মানে পৰা নাই পাৰিলে ভাল হ'ব বুলি ভাবিছোঁ আৰু যিহেতু মই দিনটো ধৰ আমাৰ এই গোটেই 15টা ল'ৰাৰ লগত বিজি থাকোঁ সদায় নতুন কিবা এটা সৃষ্টি কৰিব বিচাৰোঁ আৰু লাহে লাহে যেতিয়া আমাৰ ওচৰত আৰু মানুহ হ'ব আমি তেনেকৈ কৰিব পাৰিম বুলি ভাবিছোঁ কিন্তু এতিয়ালৈকে চৰকাৰী ফালৰ পৰা বিশেষ সুবিধা পোৱা নাই মানে আপুনি মানে নিজেও ইচ্ছা কৰা নাই বা নিজে নিজে ইচ্ছাটো আছে কিন্তু ধৰক তেনেকৈ মই ঘূৰিব পৰা নাই সময় দিব পৰা নাই ঠিকে এতিয়া ধৰক এইখিনি আপুনি কৰে যে আপোনাৰ লগত 15জন ল'ৰা কাম কৰি আছে আপুনি ধৰক তেওঁলোকৰ এটা পৰিয়াল চলাত সহায় কৰিছে নহয় জানো এই যিটো শিল্প বা এই কলাৰ জৰিয়তে আমাৰ সমাজখন আৰ্থিকভাৱে হওক বা নিজৰ যিটো আমি স্বাৱলম্বিতাৰ কথা কওঁ এই স্বাৱলম্বিতাৰ এটা উৎস হ'ব পাৰে নেকি ধৰক হৈছে ধৰক এতিয়া আমাৰ গোটেই 15টা ল'ৰাই ভালকৈ চলি আছে ময়ো ধৰক আমিও ভালকৈ চলি মেচিনৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি খৰচ হয় আপোনাৰ এমাহত আমাৰ খৰচ বহুত গোটেই ল'ৰাখিনিক দি মেচিনৰ কথা আছে কাঠৰ কথা আছে ৰং কালাৰ পেইণ্ট যথেষ্টখিনি এটা খৰচ হয় গোটেইখিনি খৰচ যিহেতু ওলাই আছে তো এইটো ভাবিছোঁ এটা ভাল সুখ হ'ব আমাৰ অসমৰ কাৰণে বা আমাৰ গাঁওখনৰ কাৰণে আৰু এটা হৈছে কি অকণমান পৰ্যটকস্থলীত হিচাপেও মানুহে ভাবিছে বহুত দূৰৰ পৰা আহিছে বস্তু কামখিনি চাবলৈ আৰু তেওঁলোকে কিবা এটা বস্তু কিনি লৈ গৈছে এইটোৱে আমাৰ সাহস দিছে আৰু ভৱিষ্যতে আমি আৰু ইয়াক অকণমান অসমৰ গ্ৰাম্য পৰ্যটন যিটো চলি আছে তো আমি আৰু অকণমান আগবঢ়াব পাৰিম বুলি ভাবিছোঁ আপোনাৰ ওচৰত বিদেশী পৰ্যটক আহিছেনে কেইবাবাৰো আহিছে তেওঁলোকৰ ফালৰ পৰা আপোনাৰ অনুপ্ৰেৰণামূলক কিবা বাৰ্তা দি থৈ যায় তেওঁলোকে বিৰাট কামবিলাক যেনেকৈ এবাৰ আহিছিলে অষ্ট্ৰেলিয়াৰ পৰা তেওঁলোকে আমাৰ অসমীয়া পৰিৱেশৰ লগত কেনেকৈ ধান জাৰে কেনেকৈ ভাত বনায় বা ধান কেনেকৈ ৰুৱে এই গোটেই কথাখিনি তেওঁলোকে ভালকৈ মানে নিজে কৰি গৈছে আৰু সেইটো মানে খুব আনন্দ কৰিলে মানে হেণ্ডজ অন ট্ৰেইনিং টাইপ কৰি আপোনাৰ তাতে এটা ঢেঁকী এটা দেখিছিলোঁ ঢেঁকীটো তেওঁলোকে চাগে ঢেঁকী চেকিবিলাক আৰু এতিয়া ৰিচেণ্টলি আমাৰ কাৰ্লি টেলছ বুলি এগৰাকী ইউটিউবাৰ তেখেতে এটা ইণ্ডিয়াৰ টীম এটা পঠিয়াইছিলে আমাৰ বিহুটো কেনেকৈ হয় এই গোটেইখিনি আমাৰ এটা শ্ব'ত ল'লে তেওঁলোকে এটা মানে ল'লে আমাৰ ৰংঘৰ যিদিনাখন মেইন বিহু হয় দ্বিতীয় দিনাখন আহি আমাৰ অসমৰ মানুহে কেনেকৈ বিহুটো উদযাপন কৰে গৰু গা ধোৱাৰ পৰা আৰম্ভ কৰি জলপান খোৱাৰ পৰা আৰম্ভ কৰি সকলোখিনি আৰু ৰহি আকৌ বিহু মুকলি বিহু এই গোটেইখিনি আমাৰ এই প্ৰাৰম্ভতে তেওঁলোকে হেৰিটো কৰিলে শ্বুটিং কৰি থ'লে আৰু সেইদিনাখনো আমাৰ বিক্ৰী বাৰ্তা বহুত ধুনীয়া গোটেই মানুহখিনি কিবা এটা লৈ গৈছে আমাৰ প্ৰাৰম্ভৰ এই যিটো আপোনাৰ প্ৰাৰম্ভৰ যিটো যাত্ৰাটো বা এনেকুৱা ধৰণৰ যিবিলাক আপোনাৰ ধৰক এইটো মই বিজনেছ এটা ফালে মই বিজনেছ বুলি কৈছোঁ যিহেতু আপোনাৰ এটা ফালে সৃষ্টি আছে আৰু এটা ফালে অলপ ব্যৱসায়টোৰ কথা আমি চিন্তা কৰিব লাগিব এই যিটো আপোনাৰ ব্যৱসায়টো আমি অসমত বা আমাৰ এনেকুৱা গাঁও অঞ্চলত আৰু বেছি প্ৰসাৰিত কৰিব পাৰোঁ নেকি নহয় এতিয়া ধৰক বস্তুটো আৰম্ভ হৈছে আমি এখন গাঁও যদি ধুনীয়াকৈ সজাই পৰাই তোলো তেতিয়া পৰ্যটক অহা স্থান বহুত আছে গাঁও আচলতে গাঁৱৰ পৰিৱেশটো মানুহে লাহে লাহে গাঁৱলৈ ঘূৰি আহিব বিচাৰিছে আৰু গাঁওবিলাকে কেনেকৈ জীয়াই থাকে বিশুদ্ধ হাৱা খোৱা বোৱা সকলোখিনি মানুহে ভাল পায় তো এতিয়া আমি ধৰ এখন গাঁও বা এটা চুবুৰী ধুনীয়াকৈ সজাই পৰাই ল'লে এইটো পৰ্যটনস্থলী হোৱা বহুত আশা আছে আৰু ওচৰতে আমাৰ আছে বাখৰ বেঙেনা আছে বা আহোমৰ কিছুমান বস্তু ওচৰৰ গাঁওকেইখন বহুত পুৰণা আহোমৰ মানে বস্তুবিলাক এতিয়াও ট্ৰেডিশ্যনেল বস্তুখিনি এতিয়াও ধৰি ৰাখিছে কীৰ্তিচিহ্নখিনিও আছে ধৰক ঠিকে এই যিটো আমাৰ যিটো ক্ৰিয়েটিভিটিৰ জাৰ্ণিত বা আপোনাৰ ক্ৰিয়েটিভিটিৰ জাৰ্ণিত চবৰে এটা কিবা এটা ভাল পোৱা এটা নিজৰ এটা ক্ৰিয়েশ্যন থাকে আপোনাৰ তেনেকুৱা কিবা আছে নেকি ধৰক যোনটোৱে আপোনাক সদায় আপোনাৰ লগত আপোনাৰ অন্তৰত থাকে তেনেকুৱা নাই এতিয়া ধৰক আমাৰ কামখিনি কেইবাটা ভাগত বিভাগ কৰিব পাৰি এটা হৈছে যিখিনি গিফ্ট আইডিয়া যিখিনি উপহাৰ মানুহক দিওঁ অনুষ্ঠানে সেইটো এটা আমাৰ এটা বিভাগ হৈ গ'ল আৰু এটা বিভাগ হৈ গ'ল আমি বাঁহ বেতৰ ওচৰৰ মানুহখিনি যিখিনি গোঠা মেলা কাম কৰে সেই গোঠা মেলা কামখিনিক আমি মানে তেওঁলোকে ঘৰতে গোঠে কিন্তু আমি আইডিয়াটো দিওঁ যে ইমান ডাঙৰ লাগিব এইটো শ্বেপ এনেকুৱা কৰিব লাগিব বা হেণ্ডেলটো দিব সেইখিনি সম্পূৰ্ণ গাঁৱৰ মানুহবিলাকে কৰে আমি জাষ্ট তেওঁলোকক যিমান পাৰোঁ এটা আইডিয়া দিওঁ আৰু তাৰপিছত আৰু এটা কাম আছে এই ডি ফুড স্কাল্পচাৰ যিটো মানে গছৰ মুহাত স্কাল্পচাৰটো বনাব পাৰে সেই কামখিনি মোৰ পাৰ্চনেলি ভাল লাগে ধৰক যিহেতু সৰুৰ পৰাই স্কাল্পচাৰ ডিপাৰ্টমেণ্টত আছিলোঁ আৰু এটুকুৰা মানে নিৰ্জীৱ কাঠক জীৱন্ত কৰা পেলাই থোৱা চুক এটাত পৰি থকা কাঠ এটুকুৰাক জীৱন্ত কৰা মানে যিটো মাদকতা বা যিটো উপলব্ধি সেইটো বিৰাট ভাল লাগে আচ্ছা আপুনি যে এইখিনি কৰে কেতিয়াবা ধৰক এনেকুৱা হয় অন্য কামত থাকিলে বা আপুনি ধৰক কোনোবা সময়ত জিৰণি লৈ থাকিলে কিবা এটা কথা মনত পৰে আকৌ গৈ আপুনি কেতিয়াবা
আকৌ হাতে কামে ধৰিছে কিন্তু তেনেকুৱা হৈ থাকে এতিয়ালৈকে কেতিয়াবা ধৰ মই ক'ত আছো কি কথা তেনেকেও পাহৰি থাকো কামটো আৰু মানে কামটো ভাল লাগে যাতে ভাগৰ নালাগে কামটো যদি ভাল নালাগিলে হয় তেতিয়া চাগে ভাগৰ লাগিলে হয় এতিয়া কামটো ভাল লগাৰ কাৰণে দেহ মন চব তাতে আৰু মানে সৃষ্টিশীল মানুহৰ সেইটোৱে হয় ধৰক কোনোবা যদি গান গায় পটকে গানৰ কলি এটা মনত পৰিলে সেইটোকে লিখি ৰাখিলে বা ধৰক তেওঁ পটকে গৈ ৰেকৰ্ড কৰিলে আপোনাৰ ক্ষেত্ৰত হৈছে হয় কেতিয়াবা ৰাতি হয় কেতিয়াবা দিনত হয় কেতিয়াবা আকৌ মই উঠি পিনে কিবা এটা ড্ৰয়িং এটা স্কেচ এটা কৰি থৈ কাইলৈ এইটো বনাম আৰু এইখিনি কৰিবলৈ যোৱাৰ আগত আপোনাৰ হেৰি পৰিবাৰ বা ফেমিলিয়ে বহুত সহায় কৰিব লাগিব নহ'লে অলপ ওৱান চাইডেড হৈ যাব নহয় গোটেই বস্তুটো মানে ছাপোৰ্টটো নালাগিলে অলপ দিগদাৰ হৈ যায় ছাপোৰ্টটো পাই থকাৰ কাৰণে সম্ভৱ হৈছে আৰু কেতিয়াবা আপোনাৰ এনেকুৱা হৈছে ধৰক কিবা এটা আপুনি বনাই আছে গোটেই দিনটো গুচি গৈছে খোৱা বোৱা পাহৰি গৈছে তেনেকুৱা হৈছে তেনেকুৱা প্ৰায় ৰেগুলাৰ হয় চিনেমাটিক তেনেকুৱা নহয় আৰু তথাপিতো ভাত খোৱাক বা হেৰি খোৱাক লৈ মোৰ কোনো হেৰি নাই চাহ খোৱা ভাত খোৱাক লৈ যে এইটো টাইমতে খাব লাগিব এইটো টাইমতে শুব লাগিব তেনেকুৱা কোনো হেৰি নাই ৰুচি নাই কেতিয়াবা পাহৰি থাকোঁ গোটেই দিনটো কাম কৰি থাকোঁ এনেকুৱা হয় ঘৰৰ পৰা মাতি থাকে ঠিকেই আপোনাৰ লগত কথাখিনি পাতি বা আপোনাৰ পৰা কথাখিনি জানি খুব ভাল লাগিছে আৰু এইখিনি ধৰক আপোনাৰ কৰিব গ'লে আপোনাৰ যিখিনি এটা মেটেৰিয়েলছ লাগে যিখিনি আমাৰ ধৰক আমি সাধাৰণতে কওঁ যে কেঁচামাল সেইখিনি আপুনি কেনেকৈ ক'ৰ পৰা যোগাৰ কৰে এতিয়া কেঁচামাল এইবিলাক চব গাঁৱতে গাঁৱৰ পৰাই আমি কৰোঁ আৰু বাঁহ যিহেতু বাঁহ বহুত সোনকালে গ্ৰ' হয় তো বাঁহবিলাক আমাৰ প্ৰত্যেক ঘৰ মানুহৰ বাৰীতে আছে আৰু কাঠ হিচাপেও আমি মুঢ়াবিলাক গছৰ যিখিনি গছজোপা কাটি থোৱাৰ পিছত যিটো মুঢ়া থাকে সেই মুঢ়াটোৰ পৰা আমি বেছি ব্যৱহাৰ কৰোঁ তো অলপ কষ্ট হয় চব যেতিয়া নাপায় তথাপিতো কাম চলি আছে আৰু আপুনি সেই যিটো প্ৰাৰম্ভ হওক বা আপোনাৰ যিটো এই আৰ্ট এণ্ড ফাইন এণ্ড আৰ্টছৰ যিটো আপোনাৰ এইখিনি কামটো সেইটো আপুনি এটা ইণ্ডাষ্ট্ৰী হিচাপে ভাবেনে তেনেকেই এতিয়া ধৰক আমি তেনেকেই বুলি ভাবিছোঁ আৰু যিহেতু ল'ৰাখিনি ইমানখিনি সংস্থাপন হৈছে আগলৈ আৰু জইন কৰিব আৰু আহিব আৰু সকলোৱে মিলি জুলি যাতে প্ৰাৰম্ভটো আগুৱাই যায় আৰু মেইনলি ওচৰ ঠাইডোখৰ বা ল'ৰাখিনি আগুৱাই যাব বুলি ভাবিছোঁ আৰু আমাৰ অসমত এই শিল্পটোৰ আৰু ভৱিষ্যতটো আপুনি কেনেকৈ দেখে এইটো বুলি নহয় ধৰক আপোনাৰ আজিকালি বহুত ভাল এনেকুৱা কিছুমান হৈ আছে এতিয়া মোৰটো হৈছে ধৰক কিবা এটা বনোৱা বা সৃষ্টি কৰা কিছুমানে ধৰক গ্ৰাম্য পৰ্যটন কৰিছে লখিমপুৰৰ ফালে বহুত ভাল কাম কৰি আছে আকৌ আমাৰ এৰী মুগা পাট মুগা শালবিলাকেও বহুত ভাল কাম কৰি আছে তো তেনেকৈ বিভিন্ন ইণ্ডাষ্ট্ৰি আজি গ্ৰ' হৈ উঠিছে আৰু যিকেইজনে কৰিছে ভাল কৰিছে ধৰক নিজৰ ভৰিত নিজে থিয় দিছে আৰু 10জনকো তেওঁলোকে লগত ৰাখি এটা পৰিয়াল পুহিছে আৰু আমি যে অকল চাকৰিমুখী নহয় আমি নিজেই কিবা এটা কৰিব পাৰোঁ সেইটো বস্তু কৰিলে ভাল মোৰ মতে সদায় চাকৰি কৰাতকৈ নিজে যদি কিবা এটা কৰিব পাৰোঁ সেইটো বেয়া নহয় আৰু গ্ৰ' হৈছে যিহেতু আমাৰ অসমখন এটা প্ৰকৃতিৰ এটা ডাঙৰ এটা উপহাৰ বা দান আছে আমাৰ অসমত এনেকুৱা ধৰণৰ বহুত এটা ৰিচোৰ্চেছ আছে যিখিনি আমি এইটো মানে ইণ্ডাষ্ট্ৰিলৈ ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ বা এটা বিজনেছলৈ আমি ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ সেইটো ক্ষেত্ৰত আপোনাৰ এই প্ৰাৰম্ভে হয়তো বহুতৰ কাৰণে এটা অনুপ্ৰেৰণা হৈ ৰ'ব আমাৰ গভৰ্ণমেণ্টৰ ফালেও এনেকুৱাবিলাক কিবা কৰিব পাৰে বোলে ভাল হয় ধৰক গাঁৱে ভূঞে এনেকুৱা ইণ্ডাষ্ট্ৰি বা কিবা এনেকুৱাবিলাক যদি বোলে ভাল জেগা ওলাই গাঁৱত 10টা ল'ৰাই সংস্থাপন পোৱাকৈ কিবা চাকৰি ক্ষেত্ৰতো ভাল হ'ব মই শেষত আমাৰ পংকজ ৰাইডঙীয়া ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি আমাৰ যিহেতু আমাৰ সমাজৰ কাৰণে এটা প্ৰেৰণাৰ উৎস আমাৰ বহুত উঠি অহা ল'ৰা ছোৱালীক আপুনি ধৰক এটা বাট দেখুৱাইছে যে ধৰক আপোনাৰ ভাল পোৱা কামখিনিৰেও ধৰক আপুনি নিজৰ এটা জীৱিকাৰ এটা বাট মুকলি কৰিব পাৰে নহয় জানো এতিয়া আপোনাক মই শেষত আমাৰ সমাজৰ কাৰণে বা বিশেষকৈ আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে নেকি মই এনেই অলপ ইয়ালৈ আহি অলপ মন কৰিছোঁ আমি মানে কেইবাজনো পাইছোঁ ধৰক একেটা কামত আমি বেছি দেৰি লাগি থাকিব নোৱাৰোঁ সেইটো ধৰক মই এতিয়া যিকোনো কামেই ভালো কোনো কামেই বেয়া নহয় যদি অকণমান ধৈৰ্য ধৰি কৰিব পাৰে খালি মনৰ উদ্দেশ্যটো অলপ ভাল লাগে তো কেতিয়াবা সফল কেতিয়াবা বিফল হ'বই আৰু আমি যদি অকণমান লাগি থাকোঁ ধৈৰ্য সহকাৰে মোৰ মতে ভাল হ'ব আৰু সেইটোৱে সেই কামটো কৰি থকা যিটো আমাৰ কেতিয়াবা লাভ লোকচান বা কেতিয়াবা নোৱাৰিছোঁ পাৰিছোঁ সেইটোৱেতো আমাৰ জীৱন নহয় জানো সেইটো কাৰণে ভাবোঁ অকণমান লাগি থাকিব লাগিব মই মানে যেনেকৈ উদাহৰণস্বৰূপে কিবা এটা নতুন আৰম্ভ কৰে অলপ দিন কিবা এটা হ'ল আকৌ হেৰি হয় বেলেগ এটা চেঞ্জ কৰি দিয়ে তেতিয়া অলপ দিগদাৰ হয় মানে কনসিস্টেন্সি এটা লাগিব নহয় আৰু কেতিয়াবা কিন্তু হেৰিও হয় এনেই যেনেকৈ আমাৰ এটা পশুপালন যেনেকৈ গাহৰি পালন বা ব্ৰইলাৰ পালন তাত কিন্তু অকণমান হেৰি হয় যেনেকৈ ঘপককৈ যদি কিবা বেমাৰ মোৰ লগৰ এটাৰ
বহুত বেয়াকৈ অনিষ্ট হ'ল তো আমি অকণমান ভাবি চিন্তি যদি কৰোঁ কামটো আৰু লাগি থাকিব লাগিব অলপ লাগি থাকিব লাগিব হয় হয় মানে অলপ মনটো উদ্যমী হ'ব লাগিব আৰু অকণমান ধৈৰ্য লাগিব মানে এদিন নহ'লেও এদিন কামটো হ'ব নিশ্চয় হ'ব হয় ঠিকে আপোনালৈ বহুত বহুত ধন্যবাদ আজিৰ অনুষ্ঠানটোত আপুনি আমাক অলপ সময় দিলে আপোনাৰ পৰা বহুত কথা শিকিলোঁ হয়তো আমাৰ যিসকল নতুন উঠি অহা যুৱক বা যুৱতী আছে তেওঁলোকে আপোনাৰ পৰা যথেষ্টখিনি অনুপ্ৰেৰণা পাব আৰু তেওঁলোকো এনেকৈ নিজৰ এটা ৰাস্তা এটা মুকলি কৰিবলৈ সক্ষম হ'ব বহুত বহুত ধন্যবাদ আপুনিও আমাক ইমানখিনি সময় দিলে আৰু মোক আপোনালোকৰ ইমান ধুনীয়া অনুষ্ঠান এটাত যে এজন মানুহ মানে সাক্ষাৎ কৰাটো যোগ্য বুলি ভাবিলে তাৰ কাৰণে আপোনাৰ ওচৰত কৃতজ্ঞ আৰু আপোনাক অক্লান্ত মন অক্লান্ত মন তালৈ মোৰ বহুত বহুত শুভেচ্ছা থাকে ধন্যবাদ বহুত বহুত ধন্যবাদ থেংক ইউ